গুৱাহাটী চিৰিয়াখানাৰ ষ্টাৰ্টিং মানে বান্দৰৰ পৰা ষ্টাৰ্ট হৈ আছে। সেইটো গাইজ কেমেৰা ইজ নট ফ'কাছিং বান্দৰ বিকজ বান্দৰ ইজ শ্লিপিং অন কলগছ। এইজনী শৰ্মিলি বাইদেউ। মই বাঘৰ সন্ধানত আছোঁ। টাইগাৰ, হুৱেৰ ইজ টাইগাৰ? হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই ক'ব আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ' মানে একদম জাগাৰ পৰা ষ্টাৰ্ট কৰি আছোঁ। ঘৰৰ পৰা আহোঁতে আৰু ভিডিঅ' কৰা নাই। ট্ৰেইনত আহিছোঁ মই আমাৰ মিছামাৰীৰ পৰা ডাইৰেক্ট গুৱাহাটী ষ্টেচনত নামিছোঁ। এতিয়া তাতে আৰু থামনেল চাই আপোনালোকেতো গমেই পাইছে মই ক'ত আহিছোঁ। তো বঢ়িয়াকৈ এতিয়া জাগাৰ পৰা ষ্টাৰ্ট কৰিছোঁ, মানে জাগাতে পালোঁ। এতিয়া জাগাৰ পৰা জাগাতে ষ্টাৰ্ট কৰি আছোঁ। বলক, আগত আছে আৰু দুজনমান মানুহ। চশমা টচমা লগাই ল'ব না, কৰে আছোঁ গমে পাইছে। এইফালে দুটা আছে, এইফালে ছোৱালী এজনী আছে। এইফালে চাই দিয়া, এইজনী শৰ্মিলি বাইদেউ। এইফালে ভাইটি। টিকেট কাটিবলৈ কাৰণে আহিছোঁ টিকেট কাউণ্টাৰ। আপোনাৰ মানুহ চাব পাৰে। তো বঢ়িয়াকৈ এতিয়া টিকেটটো কাটি লওঁ। টিকেটটো কাটিলে মানে ল'ৰা লাইনটো বহুত দীঘল আৰু সেইকাৰণে তাইকে লাইনত থিয় হৈ গ'লোঁ আৰু টিকেটটো কাটিবলৈ গ'লোঁ। আৰু ইয়াতে এটা কথা কৈ দিওঁ, মানে আপোনালোকে টিকেট কাটিলে মানে আপোনালোকৰ মানে কেছ পইচা নলয়। মানে আপোনালোকে ATM কাৰ্ড বা আপোনালোকে অনলাইন জিপে' ফোনপে' কৰি পেলাইহে আপোনালোকে টিকেটটো কাটিব পাৰে। তো গতিকে আপোনালোকে কেছ পইচা লৈ পেলাই আশা নকৰিব মানে। তো গাইজ, এইটো ল'লোঁ টিকেট লৈ পেলাই এটা বাহিৰ ওলালোঁ। আমাৰ তিনিজনৰ 99 ৰুপিজ। তো এইটো বুঢ়াকৈ মানে গেটটো সোমোৱাৰ পিছত বুঢ়াকৈ ইয়াতে মানে ক'ত কি আছে মানে আপোনালোকে চাই পেলাই বুঢ়াকৈ যাব পাৰে। হাতী, ঘোঁৰা, বাঘ, সিংহ চব আছেনে নাইবা চব চাবলৈ যাওঁ। এইটো ফটো মাৰিলা? এইটো ফটো মাৰিলা নাই? চাই যাব লাগিব না। কয়া তো মানে ষ্টাৰ্টিং গুৱাহাটী চিৰিয়াখানাৰ ষ্টাৰ্টিং মানে বান্দৰ। এই ৰনা ইমান হালা কৰে ইমান হালা কৰে ইহঁতে। গুৱাহাটী চিৰিয়াখানাৰ ষ্টাৰ্টিং মানে বান্দৰৰ পৰা ষ্টাৰ্ট হৈ আছে। বান্দৰ কয় ইমান ধুনীয়াকৈ শুই আছে। সেইটো গাইজ কেমেৰা ইজ নট ফ'কাছিং বান্দৰ বিকজ বান্দৰ ইজ শ্লিপিং অন কলগছ। সেইকাৰণে কেমেৰা ফ'কাছ কৰিব পৰা নাই। একদম কলগছত বঢ়িয়াকৈ শুই গৈ আছে। মানে আহোঁতে মানে ভ্লগ কৰা নহ'লে ডাইৰেক্ট এতিয়া ভাবিছোঁ আজি মানে থাৰ্ছডেটো মোৰ ডিউটি অফ থাকে। সেইটো কাৰণে অলপ ভাবিলোঁ কি ফুৰি আহোঁ। তো সেইটো কাৰণে আহিছোঁ আজি গুৱাহাটীৰ চিৰিয়াখানা চাবলৈ কাৰণে। চ' বলক আপোনালোকক দেখাওঁ, ময়ো চাওঁ। কি কৰা? ষ্টাইল কৰি আছ? চিৰিয়াখানা ষ্টাইল কৰিব আছে না? বাঘ, ভালুক, সিংহ চাব আহিছ? হা কয়া মানুহজনী ৰিয়েকশ্যনটো চাব লাগিছিলে, ভিডিঅ' কৰিব খুজিলেও আদায় হৈ গ'ল। চ' গাইজ, এইটো মানে জিৰাফৰ জেগা, কিন্তু জিৰাফ নাই। জিৰাফ গ'ল ক'ত? জিৰাফহে নাই। ক'ত বা গ'ল জিৰাফটো? ইয়াত কেটলা পহু আছে। কেটলা পহুটো সেইটো ক'ৰ স্কেনাৰ আছে? এইটো স্কেন কৰিলে এইটো হেৰিটো ৱেবছাইটটো অন হ'ব। লাভ বাৰ্ডো আছে, লাভ চৰাইও আছে। ইমান ধুনীয়া ৱৰ্ড লাভ। সৰু চৰাই সেইয়া দেখিছেনে নাই? ছাগলী চালোঁ, চৰাই চালোঁ। এতিয়া মই বাঘৰ সন্ধানত আছোঁ। টাইগাৰ, হুৱেৰ ইজ টাইগাৰ? টাইগাৰক চাম আজি মই। বহুত মানে টাইগাৰ চাবলৈ আহিছোঁ মই। মেইন উদ্দেশ্য মোৰ আজি। এতিয়া মই টাইগাৰৰ অনুসন্ধানত আছোঁ। এতিয়া টাইগাৰক মানে মই বাঘ নাই ইয়াত। এইটো টাইগাৰ, এইটো মাল মানে জহা মাল। সেইটো মালটো এতিয়া ক'ত আছে? মালটো নাই নহয়। মালটো কৈ মালৰ জেগাত মাল নাথাকিলে কিব? জহা মাল আছে কিন্তু ভিতৰত মালটো নাই। ক'ত বা গ'ল? মাত্ৰ এতিয়া 12টা বাজিছেতো, মানে জিৰণি টাইম। বেয়া টাইমত আহিলোঁ নেকি গাইছ? 12টা বজাত একো বস্তুৱে দেখা নাপায় দেখোন। কি হাপা চব ভিতৰত সোমাই আছে। ইমান আলহী আছে অলপ চাবলৈ কাৰণে বাহিৰত ওলাই আহিব লাগে। নোলায়। টাইগাৰৰ জেগাত টাইগাৰ নাই, জিৰাফৰ জেগাত জিৰাফ নাই। শুই আছে, চব নাই। এতিয়া পাইছোঁহি আমি মানে কি কয় এইটো হৰিণা। তো সেইয়া কেমেৰাত একদম দেখাই নাপাব জংঘলৰ মাজত।
মানে যিমানখিনি এক্সপেক্টেশ্যন লৈ পেলাই আহিছিলোঁ মই একদম ওচৰৰ পৰা একদম এনেকৈ চকুৰে এনেকৈ চাম বুলি নাই। যোনটো এক্সপেক্টেশ্যনত আহিছিলোঁ মই সেইটো এক্সপেক্টেশ্যনত মানে নাপালোঁ, সঁচাকৈ নাপালোঁ। কি হ'ল? এইটো লাগিব এইটো। নাই আমি খোজকাঢ়িব বহুত পাৰোঁ, এইবিলাক গাড়ী চাড়ী দৰকাৰ নাই। মিছা নকওঁ পাহাৰত বগোৱাৰ নিচিনা লাগিছে, বিৰাট ওখ। চগাই আছে এইটো ভাটৌ চৰাই। হেল্ল', ভাত খালি নে সোধাচোন, ভাত খালি নে সোধাচোন ভাটৌ চৰাইটোক। কাইছে ইয়াত সোমোৱাৰ পৰা মই তাৰ পৰা পষ্টাৰে দেখি আছোঁ, কিন্তু মেইন মাৰ্কেটত দেখাই নাই, এতিয়ালৈকে দেখা নাই। বাঘক মই এতিয়ালৈকে দেখাই পোৱা নাই, আহাৰ পৰা পষ্টাৰে দেখি আছোঁ। মোক লাগে বাঘ আৰু সিংহ, তাৰ বাহিৰে মোক একো নালাগে আৰু কৈ ন। নাহৰ ফুটুকী বাঘ লগাইছে। এতিয়াহে মেইন জেগাত আহিছোঁ। চ' গাইছ মই এতিয়া চাবলৈ গৈছোঁ বাঘ, আৰু আপোনালোকক দেখাব গৈছোঁ বাঘ। দেখা পাওঁ নাপাওঁ সেইটোহে গেৰেণ্টি নাই আৰু। কৈ এ ভগৱান, ইমান দূৰত আছে গৈ। এইখিনি মানে আহিলে ভাল লাগিলে, দেখাই পোৱা নাই। ঐ বহুত দূৰত থাকে বাঘকেইটা, একদম বহুত দূৰত। গৰমৰ কাৰণে চাগে বহুত দূৰত থাকে। আপোনালোকে ফুৰিব আহিলে ঠাণ্ডা দিনত আহিলে চাগে মোৰ মতে বেছি ভাল হ'ব, কাৰণ ঠাণ্ডা দিনত বাঘকেইটা মানে ওচৰত আহিব, আপোনালোকে চকুৰে মানে একদম এনেকুৱাকৈ চাব পাৰিব। হিমালয়ৰ কলা ভালুক চৰকাৰ ইয়াতে আছে, হিমালয়ৰ পৰা অনা কলা ভালুক। কৈ উঠি নাযাবি, পাৰ হৈ যাবি বুজিছ নেকি? তো মালটো কলা, জাগাটো কলা, শুই আছে কলা। কলাত মানে বস্তুটো ধৰিব পৰা নাই। চালো আৰু কি মজা মৰমৰে মইনা চিৰিয়াখানা ৰে মেলা। কি আছে বোলে কৈ? সেইটো এটা ভালুক। ঐ এইফালে আছোন, চুমা দা খাওঁ এইফালে। ইমান দূৰ আছে। চব গাইছ এতিয়া চাবলৈ আছে মানে বনৰ ৰজা সিংহ। কৈ কৃষ্ণ, ইমান দূৰত। এইটো শুই আছে, ইমান দূৰত আছে, পচন্দ নহ'ল। ইমান দূৰত আছে। ওচৰত থাকিব লাগিছিলে। মোৰ মতে মানে বহুত চালোঁ, মোৰ মতে নতুন মাল মানে ষ্টকত অনা নাই নিচিনা পাইছোঁ। বাঘ সিংহবিলাক মানে নতুন আনিব লাগে, পুৰণাবিলাক অলপ মানে ওলোৱা বদল কৰিব লাগে, নতুন বস্তু আনিব লাগে। মোৰ মতে আগৰবিলাকে থৈ দিছে আৰু নিচিনা লাগিছে, মানে বহুত কমি গৈছে নিচিনা লাগিছে। আগতে ইমান নাছিলে চাগে, মানে বস্তুবিলাক নোহোৱা হৈ গৈ আছে। ৰিয়েল ৰিভিউ মানে নতুন বস্তু আনি থ'ব লাগে ন, মানে বাঘে হওক নতুন আনিব লাগে আৰু বাঘ, ডাঙৰ বাঘ, একদম প্ৰকাণ্ড বাঘ আনিব লাগে। বাঘে দেখা নাই, ইমান দূৰত আছে বাঘ। এইটো বাঘে দেখা নাপালোঁ, ক'ত আছে পাতা নাই। বাঘে গছত উঠে, বাঘে গছত কি হ'ব। তো গাইছ ঘূৰিলোঁ ফুৰিলোঁ গুৱাহাটী চিৰিয়াখানা। তো আপোনালোকে কেতিয়াবা যদি অহা নাই, এনে আহি পেলাই চাই যাব পাৰে। গুৱাহাটীটো বঢ়িয়া, মানে যদি কোনোবা দেখা নাই চাব পাৰে। ওচৰৰ পৰা ইমান দেখা নাপায় বাৰু। হাতীগুৰা বাঘ দেখিলা? কিমান ওচৰৰ পৰা দেখিলা? ওচৰৰ পৰা মইতো ওচৰৰ পৰা দেখা পালোঁ। কেনেকুৱা লাগে গুৱাহাটী চিৰিয়াখানা? কেনেকুৱা লাগিলে? ভাল লাগিলে গাইছ, আপোনালোকে আহিব এদিন আৰু চাই যাব চিৰিয়াখানা। কেনেকুৱা লাগিলে? ভাল লগা নাই? ভাল লগা নাই বোলে। ভৰি ফাটি গৈছে। কৈ চাওঁ, জোতাটো হ'ল খোজকাঢ়ি ভৰি ফাটি গ'ল। তোমাৰ কি হৈছে? বাকী যি নহওক, আপোনালোকে গাড়ী পাৰ্কিং চাওকচোন। গুৱাহাটী চিৰিয়াখানাত ইমান মানুহ আহে বুলি মই আজি গম পাইছোঁ। তো এইটো পিছফালে বঢ়িয়া গেট, মানে এণ্ট্ৰি গেটটো আহিব। ইয়াতে বঢ়িয়াকৈ এটা ফটো উঠিম। ফটোটো আপোনালোকে ইনষ্টাগ্ৰামত পাব। ইনষ্টাগ্ৰামৰ আইডিটো যদি ফ'ল' কৰা নাই, ফ'ল' কৰি থৈ দিব। অপূৰ্ব দৈমাৰী বুলি মাৰিলে আহিছে। ফটো মাৰ। চ' গাইছ এতিয়া চিৰিয়াখানাৰ পৰা বঢ়িয়াকৈ ওলাই আহিলোঁ। এতিয়া বঢ়িয়াকৈ হোটেল এখনত আহি পালোঁ এতিয়া, আৰু এতিয়া বঢ়িয়াকৈ ভাত খাবলৈ ৰখি আছোঁ। আৰু ইয়াত আহি গ'ল ভাত,
চিকেনৰ লগত মাৰি দিলোঁ বঢ়িয়াকৈ। তাৰপিছত অটত উঠি বঢ়িয়াকৈ কামাখ্যা ষ্টেচনত আহি গৈছোঁ। অটত উঠি আহি পাই গ'লোঁ আমি এতিয়া কামাখ্যা ষ্টেচন। কামাখ্যা ষ্টেচনৰ পৰা বঢ়িয়াকৈ এতিয়া ঘৰ যাম। ছোৱালী চাই আছে গাইজ, ছোৱালী চাই আছে। তো গাইজ এতিয়া ভাত চাত খাই আহি গ'লোঁ কামাখ্যা ষ্টেচন। তো আজি আৰু ইমানে গুৱাহাটী চিৰিয়াখানাখন অলপ ঘূৰিবলৈ এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো পূৰা শেষলৈ চালে বুলি আশা কৰিলোঁ। আৰু কি আৰু ভিডিঅ'টো যদি ভাল পালে লাইক এটা কৰি দিব, আৰু যদি নতুনকৈ কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই কৈ দে। বাই 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 নিদিও বাই বাই।